নমস্কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আহিছোঁ নদীৰ কাষৰ এটি চাপৰিত। এই চাপৰিৰ পৰা আমি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হৈছিলে। মটৰ, আলু, বিলাহী, বেঙেনা তেনেকৈ বহুত কৰা হৈছিলে। কিন্তু বৰ্তমান ৰঙালাও আৰু বেঙেনা আছেগৈ। চাপৰিত আহিছোঁ, এতিয়া খেতি লৈ কিবা কিবি পাচলি লৈ যাম বুলি আহিছোঁ। গতিকে আহক আমি পাচলি ছিঙিম। বজাৰতো পোৱা যায়, কিন্তু চাপৰিৰ পৰা লৈ যোৱা পাচলিটোৰ সোৱাদেই বেলেগ। গতিকে সেইকাৰণেই মই এই চাপৰিলৈ আহি ইয়াৰ যিটো সতেজ পাচলিটো নিজে হাতে ছিঙি ইয়াৰ পৰা লৈ যাবৰ কাৰণে আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক, কি ধৰণে আমি ইয়াৰ পৰা পাচলি ছিঙি লৈ যাওঁ। শেষলৈকে চাই থাকিব। আহক আমি বাৰীখন চাওঁ, চাপৰিটো চাই লওঁ ভালকৈ। আহক। এইবোৰ চবফালে ৰঙালাও। এয়া ৰঙালাও, কিমান ধুনীয়া ধুনীয়া ৰঙালাও। ইয়াৰ পৰা এই চাপৰিবিলাকৰ পৰাই আপোনাৰ ট্ৰাকে আপোনাৰ ৱেষ্ট বেংগল, পশ্চিমবংগ, হাৰিয়ানা এইবিলাক জেগালৈ ইয়াৰ পৰা আপোনাৰ ট্ৰাকত ৰঙালাও লৈ যায়। কিমান চাপৰি দিছে নাই খেতি আপোনালোকে, কিমান বিঘা বিঘা ইয়াত ৰঙালাও খেতি কৰা হৈছে। ইয়াৰ পৰা আজি ৰঙালাওকে লৈ যাম বিশেষ, আৰু কিবা যদি পাচলি পাওঁ লৈ যাম। এয়া ৰঙালাও, চাৰিওফালে একেবাৰে ৰঙালাও। এয়া ৰঙালাও লাগি আছে। চাৰিওফালে কেৱল ৰঙালাওৱে, আপুনি য'লৈকে চাই কেৱল ৰঙালাওৱে দেখিব। ইয়াত আপোনাৰ আৰু বহুত হৈছিলে, মাজতে বনৰীয়া মহে অলপ খেতি তেওঁলোকৰ নষ্ট কৰিলে বুলি কৈছে। ইয়াত বহুত কেইবা টনো ইয়াৰ পৰা ৰঙালাও বিভিন্ন ৰাজ্যলৈ, অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যলৈ ইয়াৰ পৰা আপোনাৰ নিয়া হয়। এওঁলোকেও কেইবাখনো ৰাজ্যলৈ এওঁলোকে ইয়াৰ পৰা ৰঙালাও দিব। এই ধৰণে এওঁলোকে খেতিৰ যোগেদি স্বাৱলম্বী হৈ আছে। বজাৰতো পোৱা যায় ৰঙালাও, কিন্তু বজাৰৰ ৰঙালাওটোতকৈ ইয়াৰ যিটো চাপৰিৰ পাচলিবিলাকৰ যিটো সোৱাদ, সেইটো সোৱাদ অলপ বেলেগ ধৰণৰ। গতিকে সেইকাৰণে মই ইমান দূৰলৈ আহিছোঁ চাপৰিলৈ। এয়া ৰঙালাও, এইটো এটা ছিঙি আছিলে, মই উঠাই ল'লোঁ। এয়া মোৰ আগে আগে দুজনে ৰঙালাও ছিঙি লৈ গ'ল মোৰ কাৰণে। এয়া ৰঙালাও, যিহেতু আমাৰ মানুহ কম, সেইকাৰণে বেছি ডাঙৰ চাইজৰ ৰঙালাও নাই লোৱা, সৰু সৰু চাইজৰ ৰঙালাও লৈছোঁ। এয়া ৰঙালাও বাৰী। এয়া যে দেখিছে, এয়া কেইবা বিঘাও 20-30 বিঘা মাটি কেৱল ৰঙালাও খেতি। গোটেইখিনি দেখুৱাটো সম্ভৱো নহয় মোৰ কাৰণে, এই ৰ'দত খোজকাঢ়ি কাঢ়ি। 20-30 বিঘাতকৈ বেছি হ'ব কেৱল ৰঙালাও। কিছুদিনৰ আগতে ইয়াতো মই কৰিছিলোঁ খেতি। ইয়াত আমি আলু খেতি কৰিছিলোঁ কিছুদিনৰ আগতে। আজি 3-4 মাহৰ আগত ইয়াৰ পৰা আলু ছিঙি লৈ গ'লোঁ। এয়া বেঙেনা, এয়া আপোনাৰ মোটামুটি 2 বিঘামান বেঙেনা খেতি কৰা হৈছে। এয়া বেঙেনা, এয়া সৰু বেঙেনা, যিটো আমাৰ ঘৰত সাধাৰণতে থাকে, সৰুৱা বেঙেনা বুলি কয়। এয়া সৰুৱা বেঙেনা। এয়া 2 বিঘামান, 2-3 বিঘামান বেঙেনাই খেতি কৰিছে। এয়া সৰুৱা বেঙেনা। এওঁলোকে কিন্তু ইয়াত কোনো ধৰণৰ ঔষধ প্ৰয়োগ কৰা নাই। কোনো ধৰণৰ ঔষধ প্ৰয়োগ নকৰাকৈ এয়া বেঙেনা খেতি কৰিছে। কিমান সুন্দৰ। এয়া বেঙেনা, এইবোৰ সতেজ পাচলি চাপৰি। এই চাপৰি এয়া সতেজ পাচলি নিবৰ কাৰণেই মই ইমান দূৰৰ পৰা আহিছোঁ। ৰাইজে ইয়াৰ পৰা ৰঙালাও লৈ যাব পাৰিব। এয়া মই ঘৰলৈ লৈ লৈছোঁ খাবৰ কাৰণে। লৈ যাব পাৰিব, বেছি লোৱা নাই আমাৰ। বেঙেনাটো ধেৰ আছে, এইখিনি বেঙেনা 2-3 বিঘা বেঙেনা খেতি। ইয়াৰ পৰাতো লৈয়ে যাম বাৰু। এয়া ৰাইজে লৈ যাব পাৰিব। বহুত ডাঙৰ ডাঙৰ চাইজৰ আছে, কিন্তু আমাৰ পৰিয়ালত মানুহ কম কাৰণে বেছি ডাঙৰ চাইজৰ নাই লোৱা, সৰু সৰু চাইজৰ লৈছোঁ। বাকৰি এইটো পৰি আছিলে, এইটো কিবা মাখিয়ে পিন্ধা নেকি, এইটো পৰি আছিলে। এইটো চাপৰি বহা খেতি কৰা বহা, এইটো ইয়াতে ভাগৰ মাৰে চবেই। আমি ইয়াতে খাই বৈ গৈছোঁ, ইয়াত আমি ধুনীয়াকৈ খানা চানা খাই বৈ গৈছোঁ। এইখন নদীখন ধনশিৰি নদী। অলপ দিনৰ আগত শুকাই আছিলে, এতিয়া গোটেই পানী উভৈ নদী হৈ গ'ল। কিমান সুন্দৰ বতাহ মাৰি আছে। এয়া নদীৰ কাষত কহুৱা বন হালি আছে নদীৰ কাষত। নদীৰ কাষত সেয়া নদীৰ যিটো শব্দ, যিটো পানীৰ সোঁতৰ যিটো শব্দ, কিমান সুন্দৰ লাগে।
ইয়াত নদীৰ কাষত কহুৱা হালি আছে। এয়া আমাৰ চাপৰিটো, ইয়াৰ পৰা আমি পাচলি লৈ যাম। ইয়াত তিৰংগা পতাকা উৰি আছে নদীৰ কাষৰ চাপৰিটো। এয়াই হৈছে আমাৰ দেশপ্ৰেম। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি বুলি গানটো যে আছে, কি সুন্দৰ বতাহ মাৰি আছে নদীৰ কাষত। এয়া নদীৰ কাষৰ এখন নদী আৰু এয়া আমাৰ চাপৰি। এয়া 3 বিঘামান হ'ব, 3 বিঘামান বেঙেনা খেতি আৰু 20-30 বিঘাতকৈ বেছি ৰঙালাও খেতি কৰিছে এওঁলোকে। এয়া ইয়াত আহিলে সুন্দৰ সুন্দৰ পাচলি পোৱা যায়। বজাৰৰ পাচলিতকৈ ইয়াৰ পাচলি সোৱাদটোৱে বেলেগ, আৰু ইয়াৰ পৰা নিজে লৈ যোৱা পাচলিটোৰ এটা বেলেগ ধৰণৰ আমেজ আছে। এইবিলাক চাপৰি দেখিছেনে? আপোনালোকে ইয়ালৈ আহিব, এই সুন্দৰ জেগা। আচলতে এইটো এটা পিকনিক স্পট। ইয়াত আহি আপোনালোকে পিকনিক খাবলৈ আহিব পাৰিব। এই জেগাটো আছে বোকাখাটৰ নিকৰিঘাট বুলি কয়। এইখন ধনশিৰি নদী। ইয়াত আহি আপোনালোকে পিকনিক খাব পাৰিব। ধুনীয়া জেগা। দেখিছেনে বাৰু নদীৰ কাষৰ যিটো কহুৱা বন হালিছে, এয়া কলম, কি সুন্দৰকৈ বতাহ মাৰি আছে। আপোনালোকক মই আৰু দেখালোঁ, কিন্তু ৰ'দটো বহুত চোকাৰ কাৰণে মই বেছি দেখাব পৰা নাই। আপোনালোকে আহিব এই জেগাবিলাকত, এই চাপৰিত আহি আপোনালোকে খেতি পাচলি লৈ যাব পাৰিব। সতেজ পাচলি, কোনো ধৰণৰ ঔষধ প্ৰয়োগ নকৰা এনেকুৱা পাচলি। মই আজি বিশেষকৈ ৰঙালাও আৰু বেঙেনাহে লৈ যাম, বেলেগ পাচলি বৰ্তমান নাই। এয়া এনেকৈ পানী খাবৰ কাৰণে দমকলো আছে। আহিব আপোনালোক, সকলোকে ধন্যবাদ জনাইছোঁ। এয়া হৈছে চাপৰিটো আমাৰ, য'ত আমি খেতি কৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে, চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা আপোনালোকে পৰামৰ্শ দিব বিচাৰে, মোক কমেণ্ট কৰি পৰামৰ্শ দিব পাৰিব। যিহেতু মই নতুন, মোৰ হয়তো ভিডিঅ' বনাওঁতে হয়তো কিবা ভুল হ'ব পাৰে, পৰামৰ্শ দিব পাৰিব আপোনালোকে। ধন্যবাদ।